হেল্ল' এভৰিৱান, মই বিতুপন বুঢ়াগোহাঁই আপোনালোকক মোৰ ইউটিউব চেনেল বিতুপন ৱৰ্ল্ডলৈ স্বাগতম জনাইছোঁ। যদি আপোনালোকে প্ৰথমবাৰ মোৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু ভৱিষ্যত দিনত নতুন নতুন আপডেট পাই থাকিবলৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। আজি আমি এটা বেলেগ টপিকৰ ওপৰত কথা পাতিবলৈ যাম। আজি আমাৰ টপিকটো হৈছে গাৰ্ডেনিং। আমি বেলেগ বেলেগ ছিজনত বেলেগ বেলেগ ফুল লগাওঁ বা ফুলৰ খেতি কৰোঁ, যিবোৰ আমি ছিজনেল ফুল বুলি জানো। আজি আমি কথা পাতিম পেটুনিয়া ফুলৰ কথা আৰু আমি কেনেকৈ পেটুনিয়া ফুলৰ গুটি আমি অহা বছৰলৈ সংৰক্ষণ কৰি চাব পাৰোঁ। এই ভিডিঅ'টোত চাওঁ আহক। মোৰ এই সৰু গাৰ্ডেনখনত 3জোপামান পেটুনিয়া ফুল আছে। তাৰে এজোপা পিংক, বাকী 2জোপামান ৰঙা। আৰু এতিয়া মে' মাহ চলি আছে আৰু এই মে' মাহত ফুলৰ গুটিখিনি মানে কালেক্ট কৰিবলৈ একদম ধুনীয়া সময়। আৰু এই দেখিছে আপোনালোকে গুটিবোৰ এইবোৰ হালধীয়া হৈ গৈছে আৰু নিজে নিজে ফাটি গৈছে। এইটোৱে হৈছে মানে একদম গুটিটো বুঢ়া হোৱা বুজাইছে। আপোনালোকে যিবোৰ গুটি হালধীয়া হৈ যায় নিজে নিজে বা ফাটি নিজে নিজে সৰু তাৰ ভিতৰত থকা সৰু সৰু গুটিবোৰ ওলাই যায়, তেতিয়া আপুনি গম পাব যে গুটিবোৰ বুঢ়া হৈছে। আৰু যিহেতু এই গছজোপাত নতুন নতুন কুঁহি বা ফুলৰ কলি ওলাই আছে, চ' আমি এই গুটিবোৰ সংগ্ৰহ কৰোঁতে অতি সাৱধানে কাটিব লাগিব ঠাৰিবোৰ। আৰু এইবোৰ চাওক, এইবোৰ নতুন নতুন হেৰি ওলাই আছে, কুঁহি ওলাই আছে। আৰু আপোনালোকে গোটেই গছজোপা ঘূৰাই পকাই ভালকৈ চাই ইয়াৰ পৰা বুঢ়া বুঢ়া গুটিবোৰ সংগ্ৰহ কৰি লওক আৰু অহা বছৰৰ কাৰণে ধুনীয়াকৈ শুকুৱাই তাৰ যিবোৰ আৱৰ্জনা আছে সেইবোৰ আমি পেলাই বা ছাইড কৰি আমি তাৰ গুটিখিনি অহা বছৰলৈ সংৰক্ষণ কৰিব পাৰোঁ। আৰু যিহেতু এইটো এটা ছিজনেল ফ্লাৱাৰ, ইয়াত আমি টাইমলি পানী দিবলগীয়া হয় বা ডেইলি নিদিলেও 2দিনৰ মূৰে মূৰে বা 3দিনৰ মূৰে মূৰে বা যেতিয়া দৰকাৰ হয়, মাটিখিনি চুই চাই গম পাওঁ আমি যেতিয়া দৰকাৰ হয় পানী দিবলগীয়া হয়। আৰু সেই পানী দিওঁতে আমি যাতে এটা সাৱধান হ'ব লাগে, যাতে আমি বেছিকৈ পানী নিদিওঁ। আৰু এইখিনি হৈছে গুটিখিনি। মই এইখিনি শুকুৱাই ল'ব লাগিব ভালকৈ। আৰু ইয়াত থকা যিখিনি ঠাৰিখিনি আছে, ঠাৰিখিনি গুচাই আমি ষ্ট'ৰ কৰিব লাগিব বা শুকুৱাই লৈ আমি তাক সংৰক্ষণ কৰিব লাগিব। যিহেতু এই ঠাৰিখিনি কেঁচা হৈ আছে, যদি আমি এনেকৈ থৈ দিওঁ এই ঠাৰিখিনিৰ পৰা পানী ওলাই গেলি যাব বা গোটেইখিনি পচি যাব। এতিয়া আমাৰ কথা হ'ল যে আমি যেতিয়া বেলেগ বেলেগ ফুল লগাওঁ, তেতিয়া আমি বেলেগ বেলেগ ধৰণে তাৰ আপডাল বা যত্ন ল'ব লাগে। ফুল গছত প্ৰায় এদিন বা 2দিন এৰি এৰি আমি পানী দিব লাগে বা যেতিয়া দৰকাৰ হয়, যেতিয়া শুকাই যায় মাটিখিনি। আমি কিয় পানী দিব লাগে মই সেইটো একদম লাষ্টত ভিডিঅ' এটা দেখুৱাম, গতিকে আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকক। আৰু যিহেতু এইজোপা এইফালে বেলটো মুখ কৰি আছিলে, গতিকে সিফালে ইমানকৈ ফুল নাছিলে। আৰু এইজোপা চাওক, ইমান ধুনীয়া ৰঙৰ, দুটা ৰঙৰ বাই কালাৰ পেটুনিয়া। ইয়াত গুলপীয়া বা ৰাণী কালাৰৰ মাজত বগা আছে। আৰু এইটো এতিয়া ছিজনৰ শেষত বুলি ইমান বেছি ফুল নাই, কিন্তু যেতিয়া ছিজনৰ মাজত যেতিয়া ফুলি থাকে একদম বহুত ধুনীয়া লাগে দেখিবলৈ। আৰু এই এজোপা পেটুনিয়া গছত হাজাৰ হাজাৰটা গুটি ওলাব পাৰে, কাৰণ এটা যিটো ডাঙৰ গুটি এটা থাকে তাৰ ভিতৰতে সৰু সৰু প্ৰায় 100টামান গুটি থাকে, 50টা বা 100টামান গুটি থাকে। আৰু এইটো চাওক, এইটো গুটি মেচিয়ৰ হৈছে। আৰু ইফালেতো যিটো দেখাইছিল সেইটো মেচিয়ৰ হোৱা নাই। এইটো মই চাওক, আকৌ এবাৰ চাওক, এইটো মেচিয়ৰ হোৱা নাই। এতিয়া মোৰ কলিটো সেউজীয়া হৈ আছে। যেতিয়া হালধীয়া হ'ব তেতিয়াহে এইটো আমি ছিঙিব পৰা হ'ব বা মেচিয়ৰ হ'ব। আৰু ইয়াৰ পেটুনিয়া গছৰ গুটি যদি বজাৰত আপুনি কিনিবলৈ যায়, ইয়াৰ ভালেমান দাম হয় বা যথেষ্ট দাম আছে। আৰু সেই পিছফালে যিকেইটা টাব দেখিছিলে, তাৰ মই দুটা নতুন প্ৰজেক্ট কৰি আছোঁ। সেইকেইটা মই ভিডিঅ' নতুনকৈ বনাই দেখুৱাম আপোনালোক। আৰু এইবোৰ চাওক, এতিয়াও ফুলৰ কলি মেলি আছে। এই ছিজন শেষ হ'ব হৈছে, তথাপিও কলি মেলি আছে। গতিকে মই গুটিবোৰ কাটোতে সাৱধানে কাটিছোঁ আৰু এইবোৰ নষ্ট কৰা নাই বা দুখ পাবলৈ দিয়া নাই সিহঁতক। গতিকে কলিবোৰে দুখ নোপোৱাকৈ মই যিমান পাৰোঁ গুটি সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু মই প্ৰায় আজি মোৰ 3জোপা গছৰ গুটিখিনি মই কালেক্ট কৰি হৈ গৈছে। আৰু এইখিনি এজোপা গছৰ এইটো এতিয়া চাওক আপুনি বা মই এই যিডাল ঠাৰি আছিলে সেই ঠাৰিডাল মই শুকুৱাই এইডাল ছিঙি দিম। এতিয়া মই ছিঙি দেখুৱাই দিছোঁ। আৰু সেই অকল গুটিটোহে মই সংগ্ৰহ কৰিম বা অকল গুটিটোহে মই প্ৰিজাৰ্ভ কৰিম অহা বছৰলৈ। আৰু
এইখিনি হৈছে মোৰ তিনিজোপা গছৰ তিনিবিধ কালাৰৰ গুটি, যিখিনি মই গছৰ পৰা পাইছোঁ, আৰু সেইখিনি ভালকৈ শুকুৱাই মই থৈ দিম। আৰু এই তিনিটা চাওক মোৰ নতুন প্ৰজেক্ট, যিকেইটা মই আপোনালোকক আহি থকা ভিডিঅ'বোৰত দেখাম বা দেখুৱাম। গতিকে আপডেট পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব। আৰু এইজোপা মই বনচাই বনাম বুলি ভাবিছোঁ। এইজোপা হৈছে পিপল গছ বা ফাইকাছ গছ। ইয়াত মাটিটো মই খুব সাধাৰণ মাটি দিছোঁ, বালি আছে, মাটি আছে, আৰু অলপ কোকোপিট আছে। আৰু এইটো হৈছে ফৰগট মি নটৰ এটা কাটিং। এই কাটিঙৰ পৰা মই ইয়াক পুলি বনাবলৈ চেষ্টা কৰিছোঁ, আৰু সেইটো কেনেকৈ কাটিঙৰ পৰা ফুল পুলি বনাই মই সেইটো আপোনালোকক বেলেগ এটা ভিডিঅ'ত দেখুৱাম। আৰু এইবোৰ কুঁহি ওলাই আছে যাওক, নতুন নতুন কুঁহি। আৰু বাৰিষা ছিজনটো এইবোৰ কাটিং লগাবলৈ বা পুলি ৰুবলৈ একদম ধুনীয়া সময়। আৰু এইটো হৈছে এটা মানি প্লেণ্টৰ কাটিং। এইটো হৈছে কাটিঙে, এইটো নতুন কুঁহি ওলাইছে চাওক। এইটো মই হ'ল আজি এসপ্তাহমান, এইটো একদম অকল মই বালিত লগাইছোঁ, মাটি নাই, অকল বালি আছে। ইয়াতে যাতে নতুন শিপা ওলাবলৈ জেগা পায়, সেইকাৰণে মই অকল বালি দিছোঁ, কষ্ট নহয় যাতে নতুন শিপা ওলাবলৈ। আৰু এইকেইটা মই বেলেগ এটা ভিডিঅ'ত দেখুৱাম, আপোনালোকে চাই থাকিবলৈ নাপাহৰিব। আৰু মই মাজতে এবাৰ কৈছিলোঁ, আমি গছত কিয় নিয়মীয়াকৈ পানী দি থাকিব লাগে। আমি পানী দিব লাগে কি কাৰণে, এইটো চাওক। মই সৰু টাইম লেপছ এটা বনাইছিলোঁ, এইটো চাওক। আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।